কৃষ্ণ বান্ধৱ আৰু আই সমস্ত, আজি আমি আপোনালোকৰ আগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষা শাস্ত্ৰভাগীৰ প্ৰথম ঘোষাভাগীৰ পাঠ আৰু ব্যাখ্যা আগবঢ়াবলৈ ওলাইছোঁ। নামঘোষা শাস্ত্ৰত থকা মুঠ 1000 ঘোষাৰ কিছু সংখ্যক ঘোষা বিভিন্ন পুৰাণ, শ্ৰীমদ্ভাগৱত, গীতা, সংহিতা আদি মূল বৈষ্ণৱ শাস্ত্ৰসমূহৰ তত্ত্বগধুৰ শ্লোকৰ পৰা মহাপুৰুষজনাই অনুবাদ কৰা আৰু বাকী সংখ্যক ঘোষা তেওঁৰ মৌলিক সৃষ্টি। এই শাস্ত্ৰৰ বিষয়বস্তু বৰ গভীৰ আৰু অতি বিশাল। আমাৰ ক্ষুদ্ৰ জ্ঞানেৰে যি ব্যাখ্যা আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ, ইয়াত অনেকখিনি ভুল ত্ৰুটি হ'ব পাৰে। এই হ'ব পৰা অপৰাধৰ বাবে আপোনাসৱে যেন আমাক ক্ষমা কৰে, তাৰ বাবে আপোনাসৱৰ শ্ৰীচৰণলৈ বুলি আমি সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ। এতিয়া আমি ঘোষাভাগী পাঠ আৰু ব্যাখ্যা কৰিবলৈ অগ্ৰসৰ হৈছোঁ। ভজন ঘোষা ছবি। মুক্তিটো নিস্পৃহ যিটো, সেহি ভকত ৰসময় মাগো ভকতি সমস্ত মস্তক মনি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ৰাম, ভজো হেন দেৱ যদুপতি। এই ঘোষাযোগা বিষ্ণুপুৰী সন্ন্যাসীকৃত ভক্তি ৰত্নাৱলীৰ কান্তিমালা টীকাৰ এটি সংস্কৃত শ্লোকৰ অনুবাদ। ঘোষাযোগাত থকা মুক্তিটো নিস্পৃহ ভকত, ৰসময় ভকতি, নিজ ভকত, দেৱ যদুপতি আদি শব্দই বিশেষ তাৎপৰ্য বহন কৰিছে। অভিধানসমূহত মুক্তি শব্দৰ বিভিন্ন অৰ্থ পোৱা যায়, যেনে মুকলি হোৱা, বন্ধন নথকা, আবদ্ধ নথকা, দাসত্ব মোচন, জনম মৰণৰ দুখৰ হাত সৰা, আত্মাৰ সদগতি ইত্যাদি। কিন্তু কৰ্মবন্ধন নিচিঙালৈকে যে ইহলোকত দেহত্যাগ হোৱাৰ পিছতো ভগৱন্তৰ নিজ লোক বৈকুণ্ঠৰ বাহিৰে 14 ভুৱনতো যে জীৱ মুক্ত নহয়, সেই বিষয়ে কীৰ্তনে কি কৈছে শুনকচোন। পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগে, কতনো মিলে সন্তোষ, তাহাৰ বিয়োগে কতো সুকে কান্দো, পায়া কতো অসন্তোষ। দেৱ মনুষ্যত পশু পতংগত, জগত মধ্যত স্বামী, চৈধ্যয় ভুৱনে নথান নাহি, জৈকনতো যাওঁ আমি। কতো নৰকত থাকো কদাচিত, স্বৰ্গক কৰোঁ গতি, মনুষ্য লোকত
চক্ৰে জৰিবদ্ধ হৈয়া খণ্ড ঘট যেন মতে কতো ঊৰ্ধ্ব গতি কতো অধ যাই কতো থাকো মধ্যতে কৰ্মে বদ্ধ হৈয়া সংসাৰ চক্ৰত সেইমতে ভগৱন্ত ভ্ৰমু চিৰকালে কদাচিতো মই দুখৰণে দেখো অন্ত মোক শোক তৃষ্ণা কুল কৰয় ভৈলো আতি অচেতন কিবা কৰো একোকে নজানো তোমাতে লৈলো শৰণ হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। কীৰ্তনৰ এই কথাখিনিৰ পৰা আমি এতিয়া জানিলোঁ যে ইহলোক আৰু পৰলোকতো জীৱ মুক্ত নহৈ তিনি তাপত জৰ্জৰিত হ'ব লগা হয়। এতিয়া প্ৰশ্ন হ'ল যে প্ৰকৃততে মুক্তিনো কি? শাস্ত্ৰসমূহে মুক্তিৰ বিষয়ে আমাক কি কৈছে? মুণ্ডক উপনিষদৰ মতে জ্বলন্ত অগ্নিকুণ্ডৰ পৰা যেনেকৈ হেজাৰ হেজাৰ স্ফুলিংগ বাহিৰ হৈ যায় তেনেকৈ ব্ৰহ্মবস্তুৰ পৰাও বিবিধ জীৱ ওলাই আহিছে। অগ্নিকুণ্ডৰ ধোঁৱাই যেনেকৈ ক্ষুদ্ৰ স্ফুলিংগবোৰক আৱৰি ধৰি মূল অগ্নিৰ পৰা পৃথক কৰি ৰাখে তেনেকৈ ভগৱন্তৰ মায়ায়ো তেওঁৰে অংশ জীৱসমূহক আৱৰি ৰাখি মূল ব্ৰহ্মবস্তুক জানিব নিদিয়াকৈ বা নেদেখাকৈ ৰাখে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো কীৰ্তনত লিখিছে তোমাৰে সেই অংশ আমি যত জীৱ জাক তোমাৰ মায়ায়ে প্ৰভু মোহিলে আমাক। গীতাত অৰ্জুনৰ আগত কৃষ্ণই কৈছে হে অৰ্জুন মোৰ এই ত্ৰিগুণময়ী ঐশ্বৰিক মায়া অতিক্ৰম কৰা বৰ কঠিন। যিসকলে একমাত্ৰ মোতেই শৰণ লয় সেইসকল মোৰ কৃপাত এই মায়াৰ পৰা মুক্ত হ'বলৈ সমৰ্থ হয়। গতিকে সেই বান্ধৱ আৰু আই সমস্ত আমি মায়াৰ গৰাকী ঈশ্বৰ কৃষ্ণৰ ওচৰত শৰণ ল'লেহে মায়া মুক্ত হ'ব পাৰিম। তাৰ বাহিৰে মায়াৰ বন্ধনৰ পৰা হাত সৰা অসম্ভৱ। ভাগৱতে মুক্তিৰ সন্ধান দিছে এনেদৰে মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহানুময় ধস্ত ভাৱে আছে ভগৱন্ত। অৰ্থাৎ মায়ায়ে জীৱসমূহক বিভিন্ন কৰ্মত লিপ্ত কৰাই কৰ্মফলভোগ শেষ নোহোৱালৈকে বান্ধি ৰাখে আৰু ঈশ্বৰত এক শৰণ লৈ ভক্তি কৰিলে ভগৱন্তৰ কৃপাত কৰ্মফল ক্ষয় হৈ জীৱ মুক্ত হয়। জীৱই মনুষ্য জন্ম লাভ কৰি যেতিয়া ঈশ্বৰৰ প্ৰতি নিষ্কাম ভক্তিত নিজক নিমজ্জিত কৰিবলৈ সক্ষম হয় তেতিয়া সংসাৰৰ প্ৰতি লাহে লাহে
বৈৰাগ্য ভাৱ আহে আৰু এসময়ত যম, কাল আৰু মায়াৰ বন্ধনৰ পৰা মুক্ত হৈ যি ব্ৰহ্ম বস্তুৰ পৰা এসময়ত বিচ্ছিন্ন হৈ আহিছিল তালৈ পুনৰ ঘূৰি যায়। জীৱৰ এই প্ৰত্যাৱৰ্তনকে মুক্তি লাভ হোৱা বুলি কোৱা হয়। শাস্ত্ৰসমূহে এই মুক্তি 5 বিধ বুলি কৈছে। সেয়া হ'ল সালোক্য, সামীপ্য, সাযুজ্য, সাৰূপ্য আৰু লীন বা নিৰ্বাণ। ভগৱানৰ লগত একে লোকত থকা অৰ্থাৎ বৈকুণ্ঠত বাস কৰা অৱস্থাক সালোক্য মুক্তি বোলে। ভগৱানৰ ওচৰতে পাৰিষদ ৰূপে থকা অৱস্থাক সামীপ্য মুক্তি। সুখাদি ভোগত ভগৱন্তৰ সমযোগ্যতা প্ৰাপ্তি অৱস্থাক সাযুজ্য মুক্তি। ঈশ্বৰৰ স্বৰূপ প্ৰাপ্তিক সাৰূপ্য মুক্তি আৰু ভগৱানৰ লগত বিলীন হৈ যোৱা বা মিলি যোৱা অৱস্থাক লীন মুক্তি বুলি কোৱা হয়। বহু জন্মৰ সাধনাৰ ফলত মনুষ্য জন্ম লাভ কৰি জীৱই ভগৱন্তক কৰা নিষ্কাম ভক্তিৰ ফলত 4 পুৰুষাৰ্থৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ পুৰুষাৰ্থ মোক্ষ বা মুক্তি লাভ হয়। কিন্তু এইহেন মুক্তিৰ প্ৰতিও আসক্তি নথকা ভকতো নিশ্চয় আছে, যাক মাধৱদেৱে নমস্কাৰ কৰিছে আৰু তেওঁৰ পৰা ৰসময় ভকতি ভিক্ষা কৰিছে। এতিয়া এটা প্ৰশ্ন হ'ল, ভকত কোন? কৃষ্ণদেৱে কৈছে, অমুকে ভজে যিটো জনে তেজি ধৰ্ম আন, সেহিহে ভকত সখী মোৰ আত্মা প্ৰাণ। মোৰ কথা বিনে টান আন মতি নাই, মোকে নমস্কাৰ কৰে ভকতে সদায়। এক তিল মানুহ মোক হৃদয়ে নেৰয়, মোক ব্যতিৰেকে আন দেৱ নোপূজয়। মোৰ কথাত মাত্ৰ ৰতি সৰ্বক্ষণ, মোৰ কথা বিনে আন নকৰে শ্ৰৱণ। মোৰ নাম কীৰ্তন সততে ফুৰে গাই, মই বিনে ভকতৰ প্ৰিয় আন নাই। মোৰ নাম বিনে সখী ভকত সকল, আন নাম নগাৱয় জানা মহাবল। গতিকে যিজন লোকে শ্ৰুতি স্মৃতি বিহিত বিধি কিংকৰ ধৰ্মবোৰ ত্যাগ কৰি কৃষ্ণ ব্যতিৰেকে আন দেৱী দেৱতাক উপাসনা নকৰি সুখ আৰু দুখতো অবিচলিত হৈ একান্ত নিষ্কাম ভকতিৰে কৃষ্ণক ভজে, তেওঁৱেই হ'ল কৃষ্ণ ভকত। এতিয়া পুনৰ এক প্ৰশ্ন হ'ল যে ভক্তি কি? ভক্তিৰ বিষয়ে মহৰ্ষি নাৰদে কৈছে, সৰ্বব্যাপক ব্ৰহ্মৰ প্ৰতি অতিশয় প্ৰেমেই হ'ল ভক্তি। মহৰ্ষি চাণ্ডিল্যৰ মতে ঈশ্বৰৰ প্ৰতি একান্ত অনুৰাগেই ভক্তি। ভক্তি নিজেই সম্পূৰ্ণ, ই কাৰো ওপৰত নিৰ্ভৰশীল নহয়। এই ভক্তিয়েই ভগৱান আৰু ভক্তৰ মাজত পোনপটীয়া সম্বন্ধ স্থাপন কৰে। শাস্ত্ৰসমূহৰ মতে
ভকতে ঈশ্বৰ কৃষ্ণক 9 প্ৰকাৰে ভক্তি কৰে। সেয়া হ'ল শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব আৰু আত্মনিবেদন। গুণ বা কামনা ভেদে ভক্তি দুবিধ, সগুণ বা সকাম ভক্তি আৰু নিৰ্গুণ বা নিষ্কাম ভক্তি। ভাগৱতৰ মতে সত্য, ৰজ আৰু তমঃ গুণ ভেদে সকাম ভক্তি মুঠ 81 বিধ, কিন্তু নিষ্কাম ভক্তি মাত্ৰ এবিধহে। এই ভক্তিৰ আৰম্ভণি অৱস্থাত নিষ্কাম হোৱাটো বৰ কঠিন, কিন্তু কোনোবাই সাহস কৰি আন ধৰ্ম কৰ্ম দেৱ দেৱীৰ উপাসনাৰ পৰা মনটো আঁতৰাই আনি কৃষ্ণৰ চৰণত একান্তভাৱে লগাই কামনা কৰি কৃষ্ণত ভকতি কৰিলেও কৃষ্ণ ভক্তিৰ এনে মহিমা যে বাঞ্ছিত কামনা পূৰণ কৰি ভকতজনৰ অন্তৰৰ পৰা কামনাৰ বীজ ধ্বংস কৰি নিষ্কাম কৰি দিয়ে। ভজা বা উখোৱা চাউল যেনেকৈ গজিব নোৱাৰে, সেইদৰে কৃষ্ণক একান্তভাৱে ভজা ভকতজনৰ কামনাই নতুন নতুন কামনাৰ বীজৰ সৃষ্টি নকৰে। ভকতিয়েই ভকতিৰ সাধ্য আৰু সাধন। সাধন বা অনুশীলন অৱস্থাত ৰস আৰু প্ৰেম নহয়, সাধ্য অৱস্থাতে ৰস আৰু প্ৰেম হয়। সকাম ভক্তিয়েই লৈ গৈ নিষ্কাম ৰসময়ী সাধ্য ভক্তিত উপনীত কৰাইগৈ, আৰু এই ভক্তিৰস পান কৰিবলৈ পাই ভকতজন মুক্তিৰ প্ৰতিও নিস্পৃহ হৈ পৰে। ভকতিৰ এই উচ্চ স্তৰত সকলো ৰসময় আৰু আনন্দময় ভাৱৰ সমাহাৰ ঘটে। ভকতৰ সংগত থাকি ভকতি কৰাৰ ফলত যি আত্যন্তিক সুখ ভকতে লাভ কৰে, সেই সুখ এখন্তেকৰ কাৰণেও ত্যাগ কৰিবলৈ ইচ্ছা নকৰে। মুক্তি লভিলে ভকতিৰ স্বাদ পাবনে নাপায়, এই কথা নজনাৰ কাৰণেই সেই মুক্তিৰ প্ৰতিও ভকতৰ অকণো স্পৃহা নাথাকে। কৃষ্ণ সেৱা ৰসৰ স্বাদ পোৱা ভকতে সেয়েহে কৃষ্ণৰ পৰা ভকতৰ সং আৰু ভকতিহে বিচাৰে, মুক্তি নিবিচাৰে। কিন্তু ভকতে নিবিচাৰিলেও মুক্তি অনায়াসে লাভ হয়। ভাগৱতে কৈছে, যিটো জনে যায় মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া 500 প্ৰকাৰ মুকুতি, মোকলৈও বাপ বুলি কৰয় কাকুতি। ভকতৰ ৰসময় ভকতি দেখি স্বয়ং ভগৱন্তৰো চকু পানী নিগৰি ওলাই অহাৰ এক সুন্দৰ আখ্যান ভাগৱতত আছে। এবাৰ দৈৱকীৰ 6 জন মৃত পুত্ৰক ঘূৰাই আনিবলৈ কৃষ্ণই বলোৰামক লগত লৈ মহাবৈষ্ণৱ বলিৰ সুতলপৰীত উপস্থিত হৈছিল। সাক্ষাতে কৃষ্ণ আৰু বলোৰামক দেখা পাই বলিৰ সৰ্বশৰীৰ শিহৰিত হৈ উঠিল, আৰু তেওঁৰ হৃদয় বিগলিত হৈ চকুৱেদি আনন্দৰ অশ্ৰু নিগৰিবলৈ ধৰিলে। পুত্ৰ পত্নী আৰু বান্ধৱ সহিতে বলিয়ে ভগৱন্তৰ চৰণত দণ্ডৱতে প্ৰণাম কৰিলে। মহাপ্ৰেমত বলিয়ে নিজৰ চুলি মেলি কৃষ্ণৰ 2 চৰণৰ ধূলি ঘঁহি ল'লে, আৰু সুবৰ্ণৰ সিংহাসন নিজৰ মূৰত লৈ আনি ৰাম কৃষ্ণ দুয়োকে
বহিবলৈ দিলে। পত্নী সহিতে বলিয়ে দুয়োৰে চৰণ ধুৱাই সেই চৰণ ধোৱা পানী পুত্ৰ ভাৰ্যা সমন্বিতে নিজৰ মূৰত ঢালি প্ৰেমত গদগদ হৈ নাচিবলৈ লাগিল। বলিৰ ৰাজসভাৰ ভকত দৈত্যসকলেও মহাপ্ৰেমত কৃষ্ণৰ ভৰি ধোৱা পানীৰ ছিটিকনি য'ত য'ত পৰিছিল তাতে গৈ নিজৰ মূৰৰ চুলি ঘঁহিবলৈ লাগিল। নিজৰ গৃহতে কৃষ্ণৰ দৰ্শন পাই বলি ৰজাৰ আনন্দৰ সীমা নাইকিয়া হ'ল। ধূপ দীপ জ্বলাই কৃষ্ণক অৰ্চনা কৰি বিভিন্ন সুস্বাদু ফল মূল আগবঢ়াই বলিয়ে সুবৰ্ণৰ পাত্ৰত অমৃতময় খাদ্য ৰামকৃষ্ণক অৰ্পণ কৰিলে আৰু দিব্য বস্ত্ৰ অলংকাৰ প্ৰদান কৰিলে। পুত্ৰ ভাৰ্যা দেহ মন সকলো কৃষ্ণতে অৰ্পণ কৰি বলি প্ৰেম সাগৰত নিমজ্জিত হ'ল। ও সৰ্বভাৱে ইন্দ্ৰসেনে কেশৱক ভজি তম্ভিয়া সন্ত প্ৰেম সাগৰত মজি সিহৰে শৰীৰ নীৰ নেত্ৰৰ বাগৰে কৃষ্ণ বন্ধু বুলি বলি মাতিত বাগৰে কৃষ্ণক ভজিয়া বলি ভৈল কৃত কৃত আনন্দে নধৰে চিত্ত উঠি কৰে নৃত্য ভকত দানৱে বায় চৌপাশে আৱৰি কৃষ্ণ গুণ গায়া নাচৈ চাপৰি চাপৰি অঞ্জলি ভৰিয়া সিংচে কৰ্পূৰৰ ধূলি দহু দিশে পুৰৈ জয় কৃষ্ণ কৃষ্ণ বুলি ভকতিৰ বলে বলি আকুল হৃদয় জৈত পৰে দৃষ্টি তৈত দেখে কৃষ্ণময়। এইদৰে বলিয়ে প্ৰেমত মত্ত হৈ কেতিয়াবা কান্দে, কেতিয়াবা হাঁহে আৰু কেতিয়াবা মৌন হৈ থাকে। কৃষ্ণৰ লীলা চৰিত গাই বলিয়ে কৃষ্ণৰ ভাওত পুতনাক বধ কৰে, শকতক ভৰিয়ে ওলটাই পেলায় আৰু কোনো সময়ত কালী দমনৰ ভাও লয়। এইদৰে কৃষ্ণ বলৰামৰ আগতে বলিয়ে চক্ৰবাদ দৈত্য কেশী কংস ধেনুকাসুৰক বধ কৰাৰ ভাও গাবলৈ ধৰিলে। কৃষ্ণময় হুয়া ফুৰৈ নাহি কেচেতন পাহৰিল গৃহ শৰীৰকো ইন্দ্ৰসেন এহি মতে মহাপ্ৰেম ৰস যায় চৰি কৃষ্ণৰ আগতে আচৈ দণ্ডৱতে পৰি দৈতেন্দ্ৰৰ মহাপ্ৰেম ভকতি কচাই ভৈলন্ত আশ্চৰ্য ৰাম কৃষ্ণ দুই ভাই। কৃষ্ণ সেৱা ৰসত নিমজ্জিত হৈ এইদৰে থাকোঁতে নিজৰ সম্বিত ঘূৰি অহাত বলিয়ে কৃষ্ণৰ দুই চৰণ মূৰত তুলি লৈ নিজৰ চকু মুখ ডিঙিত ঘঁহিবলৈ ধৰিলে। ৰসময় ভকতিত হৃদয় দ্ৰৱীভূত হৈ চকুৰে ৰস নিগৰিবলৈ ধৰিলে। কৃষ্ণ প্ৰেমত মতলীয়া বলিয়ে গদ গদ বাণীৰে ৰাম কৃষ্ণৰ যশ
গুণ গাই স্তুতি কৰিবলৈ লাগিল। এইদৰে বহু সময় স্তুতি কৰাৰ পিছত কৃষ্ণৰ চৰণত মূৰ থৈ বুলিয়ে মহাপ্ৰেমত কান্দিবলৈ লাগিল। এহি বুলি কৃষ্ণৰ চৰণে থৈয়া মাথ পৰম কৰোণা কৰি কান্দ দৈত্যনাথ। ধাৰাসাৰে পৰে নয়নৰ নীৰ জৰি, লোটকে তিয়াইলা মাধৱৰ দুই ভৰি। দৈত্যেন্দ্ৰ দেখি প্ৰেম ভাৱৱাতি হয়, স্নেহে ৰাম মাধৱৰ দ্ৰবিল হৃদয়। পৰৈ জল কমল নেত্ৰৰ হৰি, কৰিলন্ত আশা হব লিকতুলি ধৰি। হৰি ৰাম ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। এইদৰে মহাভকত বলিৰ প্ৰেম দেখি ভগৱন্তৰ চকুৱেদি সৰসৰাই চকু পানী ওলাই আহিছিল। হে বাপ আই সমস্ত, কৃষ্ণৰ প্ৰতি বলিৰ এই ধৰণৰ অনুৰাগ বা প্ৰেমেই হ'ল ৰসময় ভকতি। এই ৰসময় ভকতি যিজন ভকতৰ মিলিছে তেওঁৰ কাৰণে মুক্তি সুখ গৌণ, ভকতিহে মুখ্য। সমস্ত জীৱ জগতৰ শিৰোমণি দৈৱকীনন্দন কৃষ্ণই হ'ল সকলোৰে নিয়ন্ত্ৰণকৰ্তা, সকলোৰে পৰিচালক। গীতাত অৰ্জুনৰ আগত কৃষ্ণই কৈছে, হে অৰ্জুন, সকলো প্ৰাণীৰ হৃদয়ত মই আত্মাৰূপে প্ৰবিষ্ট হৈ আছো। মোৰ পৰাই সকলোৰে স্মৃতি আৰু জ্ঞান হয়। আকৌ সেই স্মৃতি জ্ঞানৰ অভাৱো মোৰ দ্বাৰাই হয়। সমস্ত বেদৰ জ্ঞাতব্য বস্তু একমাত্ৰ ময়েই। ময়েই বেদান্তৰ জ্ঞান প্ৰচাৰ কৰিছোঁ আৰু ময়েই বেদৰ প্ৰকৃত অৰ্থ জানোতা। এইহেন পৰম পুৰুষ যদুপতি কৃষ্ণ কিন্তু নিজ ভকতৰ দাসহে। ইয়াত নিজ ভকত শব্দই একশৰণীয়া কৃষ্ণ ভকতকে নিৰ্দেশ কৰিছে। যিজন লোকে নিজৰ দেহ মন বাক্য কেৱল কৃষ্ণৰ চৰণতে অৰ্পণ কৰি কৃষ্ণ সেৱা ভিন্ন আন কোনো কামনা নাই কৰা, তেই হ'ল কৃষ্ণৰ নিজৰ ভকত। এইজন ভকতৰ ভক্তিত তুষ্ট হৈ ভগৱন্তই সেই ভকতে যিহকে বিচাৰে তাকেই প্ৰদান কৰে, কাৰণ তেওঁ ভকতৰ দাসহে। ভক্তি ৰত্নাৱলীয়ে কৈছে, কদাচিত তাৰ কৰন্ত পূৰণ কামনা যত পূৰ্বৰ, ভকতে বাঞ্চিলে দিবা কলা গয় স্বভাৱ ইটো কৃষ্ণৰ। শাস্ত্ৰসমূহত ভগৱন্তই নিজ ভকতৰ সকলো মনোৰথ পূৰণ কৰাৰ অনেক উদাহৰণ আছে। পৰম ভকত প্ৰহ্লাদৰ কথা ৰাখিবলৈকে প্ৰভু ভগৱন্তই নৃসিংহ ৰূপ ধাৰণ কৰি স্তম্ভতে প্ৰকট হৈছিল। শিৱই নাৰায়ণতকৈও অধিক পূজা সেৱা মান সন্মান পোৱাৰ আশাত কপটভাৱে নাৰায়ণক স্তুতি কৰোঁতে তেওঁৰ স্তুতিত সন্তুষ্ট হৈ নাৰায়ণে তেওঁতকৈও শিৱৰ অধিক মান হ'ব বুলি বৰ দিলে আৰু ক'লে যে যেতিয়া তেওঁ পৃথিৱীত অৱতাৰ ধৰিব তেতিয়া শিৱক পূজা কৰি তেওঁৰ যশ গুণ প্ৰচাৰ কৰিব।
কীৰ্তনৰ সহস্ৰ নাম বৃত্তান্তত এই কথা সুন্দৰৰূপে বৰ্ণনা কৰা আছে। সেইদৰে অম্বৰীশ ৰজাৰ ভকতিত সন্তুষ্ট হৈ নাৰায়ণে নিজৰ সুদৰ্শন চক্ৰ ৰজাৰ ৰক্ষাৰ্থে প্ৰদান কৰিছিল। দুৰ্বাসাই অম্বৰীশক কৰা অপৰাধৰ বাবে যেতিয়া সুদৰ্শন চক্ৰই দুৰ্বাসাক বধিবলৈ খেদি আহিছিল, তেতিয়া দুৰ্বাসাই স্বয়ং নাৰায়ণৰ ওচৰলৈ গৈ তেওঁক ৰক্ষা কৰিবলৈ কোৱাটো নাৰায়ণে ক'লে যে মই ভকতৰ দাসহে, সেই চক্ৰ মই যিহেতু মোৰ ভকত অম্বৰীশক প্ৰদান কৰিছোঁ, গতিকে সুদৰ্শন চক্ৰৰ ওপৰত মোৰ এতিয়া অধিকাৰ নাই। গতিকে তুমি অম্বৰীশতে শৰণ লোৱাগৈ। এইদৰে নাৰায়ণে তেওঁতকৈ তেওঁৰ ভকতহে যে শ্ৰেষ্ঠ তাৰ প্ৰমাণ আমাক দিছে। নিজ ভকত ভীষ্মই কৃষ্ণক যুদ্ধত অস্ত্ৰ ধাৰণ বুলি কৰা প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈকে কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি কৰা নিজৰ প্ৰতিজ্ঞা ভংগ কৰি সুদৰ্শন চক্ৰ ধৰি কুৰুক্ষেত্ৰ যুদ্ধত অৱতীৰ্ণ হৈছিল। মাতৃ যশোদাৰ স্নেহত আপ্লুত হৈ নিজে জৰীৰ বন্ধন লৈছিল। কামভাৱেৰে কৃষ্ণক প্ৰেম কৰোঁতেও গোপীসকলৰ সকলো কামনা বাসনা কৃষ্ণই পূৰণ কৰিছিল। মহাবৈষ্ণৱ দামোদৰ বিক্ৰয় কৰা নিষ্কাম ভক্তিত সন্তুষ্ট হৈ কৃষ্ণই দামোদৰ বিক্ৰয় তেওঁৰ পৰা প্ৰত্যক্ষভাৱে একো নিবিচৰাটো ভকতৰ অন্তৰৰ সকলো কথা জানি অন্তৰ্যামী ভগৱন্তই তেওঁক বিশাল ধন সম্পত্তি প্ৰদান কৰি দৰিদ্ৰতাৰ যন্ত্ৰণাৰ পৰা চিৰকালৰ কাৰণে মুকলি কৰিছিল। বাপ আইসকল, ভগৱন্তৰ ভকত বৎসল ৰূপৰ এনেকুৱা অসংখ্য উদাহৰণ আছে। এনে নিজ ভকতৰ দাস ভগৱন্তক আমি কামনা কৰিও যদি ভকতি কৰোঁ, সেই ভকতিয়েই আপোনা আপুনি এদিন মুক্তিটো নিস্পৃহ ৰসময়ী ভকতিলৈ আমাক উত্তৰণ যে ঘটাব ই নিশ্চিত। হে পৰম শ্ৰদ্ধাৰ বাপ আইসকল, ভগৱন্তৰ কথা কৈ থাকিলে শেষ নহয়। আজি মাত্ৰ সংক্ষিপ্তভাৱে আমি ইমানখিনিহে বৰ্ণনা কৰিলোঁ। আপোনালোকৰ যদি আমাৰ এই ব্যাখ্যাভাগি ভাল লাগিছে, তেতিয়া সকলোৰে লগত শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মন্তব্য আগবঢ়াই আগলৈ এনে কথা আগবঢ়াবলৈ আমাক উৎসাহিত কৰিব বুলি সেৱা জনালোঁ। কৃষ্ণ।